জোটো দিছিলা নি কি জোটো নাই জোটুক কি মোক মানুহজনীয়ে জোটুকৰ নামত দিছে গাড়ী এখন সোফা চেট এটা সোফা চেট দিটো আকৌ বহিলে উঠিবলৈ মনে বিচনা চিচনা এভৰিথিং দিছে তোক কি একোৱে নিদিলে বেয়া কথা হৈছে তই খুজিছ নাই কেনেকে খুজ কেনেকে খুজিবি কেনেকে মৰমত নহয় দুচৰ মাৰিবি নেমাৰিবি প্ৰথমতে ভালকে কবি যে তোমাক মই আনিলো এতিয়া দেউতাৰ পৰা একো 10 টকা এটা লোৱা নাই না গোৱা এতিয়া মোক প্ৰয়োজন হৈছে ঘৰত এইটো সেইটো বস্তু নাই মোৰ দিয়া তই পাৰিবি না পাৰিম সেই তেতিয়া যদি নামাৰে তেতিয়া তই হাতখন থাবি পাৰিবি নে পাৰিম ভালকে দেই যা তই মোৰ বন্ধু নহয় জানো তোৰ কথা চিন্তা কৰিয়ে মই কৈছো দেই ভালকে দেই ভালকে আজি দিনটো কোন দেখাই আছো মই পইচা লাগে মোক পইচা লাগে মোক মালতী আই কি হল কিয় ইমান চিঞৰি আছে 500 টকা দে মোক 500 টকা মই আকৌ ক'ত পাওঁ কি ক'ত পাওঁ বাবৰা খুশ প্ৰতিটো কথাতে দেউতাক মানি নাথাকিব সদায় দেউতাক পইচা খুজি যাব পাৰি নেকি কি সদায় খুজি থাকিব পাৰিম নেকি আপোনাৰ মদ ভাং খাবলৈ মই দেউতাৰ পৰা পইচা আনি দিম ঐ তোৰ গিৰিয়ে মই হয়নে প্ৰতিটো কথা শুনিব লাগিব গিৰিয়ে হ'ল বুলি প্ৰতিটো কথা শুনিব নোৱাৰো শুন নুশুনো শুনিব লাগিব নুশুনো মোৰ বন্ধুৱে এগাল সম্পত্তি পাইছে কিন্তু তোৰ বাপে 1 টকা দি নেপালে মোক আপোনাৰ বন্ধুৱে পাইছে ভাল কথা কিন্তু আপুনিয়ে কৈছিলে বিয়াৰ আগত সম্পত্তি নালাগে আমাক ছোৱালীহে লাগে একো চুপ তোৰ গিৰিয়ে মই যি কম মোৰ কথা মোক যোৱা খেলিবলৈ পইচা লাগে পইচা দে বাপেৰক ফোন কৰ যোৱা খেলিবলৈ মই দেউতাৰ পৰা পইচা আনি দিবহি নোৱাৰো ভাল কামত হোৱা হেনো বেলেগ কথা আছিলে এই মনে মনে যা বাপেৰক চিনিব নাই প্ৰতিটো কথাতে মই মনে মনে থাকিব নোৱাৰো মুখে উত্তৰ দিছ যে মুখে বাপেৰক চিনিব নাই বাপেৰক চিনিব নাই ময়ো সহ্য কৰি নাথাকো আইও এই পৰতিজনী আছে মই ল'ৰাটো হাত তুলিলে আপোনাৰ ল'ৰাই যে সদায় মোক জোৰটোকৰ নামৰ অত্যাচাৰ কৰি আহিছে সেইবিলাক নেদেখে ওলাই যা তই এতিয়াই ঘৰৰ পৰা ওলাই যা আৰু তোক যি দি থৈছিলো চব দি থৈ যা আঙঠিটো কি কৰিলি আঙঠিটো নাই নাই মানে নোহোৱা হৈ যাব নেকি সোণৰ আঙঠি এটা নাই বুলি কৈছো নহয় নাই কি কৰিলি আঙঠি মোক যোৱা খেলিবলৈ পইচা লাগে বুলি কৈছিল নে তোক আঙঠিটো মই বন্ধকত দিলো সোণৰ আঙঠিটো তই বন্ধকত দিলি বন্ধকত দিলো তই পাগল হৈছিল নেকি নাই হোৱা মই দিলে চাগে মাকক বেমাৰ হৈছিল নহয় লিয়া মোক পইচা লিয়া আঙঠি লিয়া বৰাবৰ নাই বুলি কৈছো নে কি নাই বুলি কৈছো না কাটি দুচা কৰি মই বাপেৰক চিনি পোৱা নাই তোক কিমান কৈছিলো ছোৱালী সন্তান জন্ম দিছ ঘৰত শিকা ঘৰত কাম কৰিবলৈ শিকা গম পাইছনে তাইকে মোৰ দৰে অৱস্থা হ'বলৈ দিব নোৱাৰো কি মোৰ দৰে অৱস্থা সেইকাৰণে তাইক উলিয়াই পঠাইছো মতা কালি নিচিনাকে ছোৱালী যে জন্ম দিছ খেলিবলৈ পঠিয়াবি বাহিৰত খেলিবলৈ পঠিয়াম ছোৱালী সন্তান জন্ম দিছ ঘৰত কাম শিকা পঢ়া শুনা নহয় খেলিবলৈ নহয় ঘৰত কাম শিকা কাম কৰিব লাগিব সেইটো কোনো কথা নহয় মুখা উত্তৰ দিবি গম পাইছনে মুখে দিবি জ্বলাই মোক চিনিব নাই শুনি সৰ্বজন আমাৰ অপচহন আমাৰ অপচহন নাৰী নিৰ্যাতনৰ কথা শুনা
সৰ্বজন এই নাৰী নিৰ্যাতনৰ কথা শুনা সৰ্বজন